অসমৰ জাতি মাটি ভেটি হকে মাত মাতি অহা শৃংখল চলিহাৰ দৰে এজন ব্যক্তিৰ বিৰুদ্ধে আজি পুনৰ এটা গোচৰ দিয়া হ'ল। দ্বিতীয়টো গোচৰ আচলতে প্ৰথমটো গোচৰ উঠাই লোৱাৰ পিছত দ্বিতীয় গোচৰ দিয়া হ'ল। শংকৰ সিং নামৰ এজন অনা অসমীয়া তেওঁ আজি এই গোচৰ দিছে। আচলতে এনে অনা অসমীয়াসকলৰ এনে বৰ্বৰ কাণ্ড বিৰুদ্ধে মাত মাতি অহাৰ বাবে শৃংখল চলিহাৰ দৰে এজন ব্যক্তি বিৰুদ্ধে আচলতে তেওঁ দ্বিতীয়টো গোচৰ দিয়া হ'ল। আচলতে এই গোচৰ উঠাই লোৱাৰ দাবীত এই ভিডিঅ'টো বনোৱা হৈছে। কিয়নো অসম সুৰক্ষিত নহয়, অসমীয়া সুৰক্ষিত নহয়, অসমৰ জাতি সুৰক্ষিত নহয়, অসমৰ মাটি সুৰক্ষিত নহয় এতিয়া। কিয়নো ইয়াৰ পৰা আপোনালোকে বুজিব পাৰে অসমৰ জাতি মাটি ভেটি এতিয়া বৰ্তমান সময়ত সুৰক্ষিত নহয়। শৃংখল চলিহা এইসমূহ হকে মাত মাতি অহাৰ বাবে এনেসমূহ ঘটনা হৈ আছে। ভিডিঅ'ৰ জৰিয়তে আপোনালোকে চাব পাৰে, ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে এনেসমূহ ঘটনা আপোনালোকে দেখি আছে। অসমৰ খিলঞ্জীয়া অসমীয়াই চব অনা অসমীয়াসকলৰ ষড়যন্ত্ৰৰ বিষয়ে একো নাজানা নহয়, চব বুজি পাইছোঁ আৰু সকলো অসমীয়াই বুজি পাইছে। সকলো কথা মুখেৰে প্ৰকাশ নকৰিলেও বুজি পায় আপোনালোকৰ ষড়যন্ত্ৰৰ বিষয়ে। আচলতে শৃংখল চলিহাৰ গোচৰ উঠাই লোৱাৰ দাবীত এই ভিডিঅ'টো কৰা হৈছে। বীৰ লাচিত সেনা বিকাশ অসমে কি কৈছে ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ভিডিঅ'টো চাই লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। হেল্ল', আচ্ছা নমস্কাৰ। নমস্কাৰ। শংকৰ সিং হয়নে? আচ্ছা, মই বীৰ লাচিত সেনাৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্ট ছেক্ৰেটাৰী গুৱাহাটী বিকাশ অসমে কৈ আছিলোঁ। আচ্ছা, কি এখন শৃংখল এগেইনষ্টত FIR দিয়া হৈছে নেকি? কি কাৰণে দিয়া হৈছে? মোৰ তাতে ঘৰ আছে, এইটো মাৰৱাৰী গলতি কৰিছে, তেখেতে ভোজপুৰী কমিউনিটিটো টাৰ্গেট কৰিব নালাগিছিল। কেলে মানে কুকুৰৰ নিচিনাকৈ ভাদ মাহত কুকুৰে যে যেনেকৈ আপোনাৰ দৌৰে তেনেকৈ এখন অলৰেডি এখন FIR দিছে গৌতম বুলি কোৱা যায়, তাৰপিছত আপুনি আকৌ দিবলগীয়া হৈ গ'ল যে কেলে ডিস্পট দিয়া নাই জনে জনে? কেলে নিউজত চব নিউজতে বাজি আছে, আপুনি গম নাপায়? আলফাই যে যাক আপোনাৰ ধমকি যে দিছে, যদি আপুনি যদি FIR এখন উঠাই নল'লে তেতিয়াহ'লে অসম অশান্ত হ'ব বুলি যদি ধমকি দিছে, গোটেই নিউজতে বাজি আছে, আকৌ যে আপুনি দিবলগীয়া হ'ল। নহয়, এইটো মাৰৱাৰী গলতি কৰিছে, এইটো ভোজপুৰী কমিউনিটিটো টাৰ্গেট কৰিব নালাগিছিল। নহয় আপোনালোকৰ মানে শুনক কথাটো, ছট পূজা এইটো পাতিব নালাগে। ছট পূজাতটো আপোনালোকৰ যিমান চিঞৰ বাখৰ কৰে এইটো পূজা নকৰেতো। ছট পূজাত আপোনাৰ চিঞৰ বাখৰ কৰে, মদ পানী খাই উৎপাত কৰে, এইখিনি মানুহক আপোনাক শিকাব আপোনালোকৰ মানুহখিনিয়ে। আপোনালোকৰ মই ক'বলৈ যোৱা নাই যে আপোনালোকৰ গোটেইখিনি মানুহ বেয়া, কিন্তু এছাম মানুহেতো আপোনালোকেও বদনাম কৰি আছে। এছাম মানুহ আছে যিখিনি মানে আপোনালোককোতো আপোনাৰ বদনাম কৰিছে। মইতো ক'বলৈ যোৱা নাই সকলোখিনি বিহাৰী মানুহ বেয়া, সকলোখিনি মাৰোৱাৰী মানুহ বেয়া। যিখিনি মাৰোৱাৰী আৰু আপোনাৰ যেতিয়া কেছ হৈছিল আপোনাৰতো বেলটো বিহাৰী মানুহ দিছে ন? সেইটো কাৰণেতো মই কৈছোঁ, মই যে আপোনাক এতিয়া কৈছোঁ কথাটো। নহয় চাওক, আপোনাক যে মই এতিয়া কথাখিনি যে কৈছোঁ, আপুনি শিক্ষিত এজন ভাল বিহাৰীৰ কাৰণেহে কৈছোঁ। আপুনি AGPত নে অসম গণ পৰিষদ নে আপুনি BJPত নাই জানো? সেইটো কাৰণে আপুনি এজন শিক্ষিত ব্যক্তি বুলি ভাবি পেলাইতো আপোনাক কথাখিনি কৈছোঁ। আপোনালোকে এনেকুৱাবিলাক কামত ৰোধহে কৰিব লাগে, এনেকুৱাবিলাক কাম আপোনালোকে বন্ধহে কৰিব লাগে। এজনী ছোৱালী চাওক, আপোনালোকে অকল হিন্দুটো অকল আপোনালোক নহয়, আমিও হিন্দু হয়, অসমৰ মানুহখিনিও আমি হিন্দু হয়। চাওক, এজনী হিন্দু ছোৱালীৰ ওপৰত যেতিয়া আপোনাৰ মাৰোৱাৰী মানুহে যেতিয়া উৎপাত কৰিছে, মাৰিছে, অন্তৰ্বাস ফালি দিছে, সেইটোক লৈ পেলাই আপোনালোকে এটা ষ্টেটমেণ্ট কিয় লিখিব নোৱাৰে এইটো যে বেয়া কাম কৰিছে বুলি, হিন্দুৱে হিন্দুৰ ওপৰত উৎপাত কৰিছে বুলি? কিন্তু আপুনি এখন এজাহাৰ আজি দিবলগীয়া কি কথা থাকিলে তাতে? আমি পাইছোঁতো, আজি নিউজত পাইছোঁ অলপ আগত। এখন আপুনি এজাহাৰখন উঠাই ল'লে ভাল হয়, কাৰণ চাওক ইয়াত আপুনি অসমত আছে, আমি অসমীয়া থলুৱা খিলঞ্জীয়া মানুহ হয়। চ' ভাল কাম কৰাৰ ক্ষেত্ৰত যদি আপুনি এজন মানুহৰ এগেইনষ্টত যদি FIR দিয়ে, আপোনাৰ FIR একো কৰিব নাই, এইটো আপুনি মনত ৰাখিলে ভাল হয়। কিন্তু কথাটো হ'ল কি, আপোনালোকৰ আমাৰ মাজত আৰু যিটো আপোনাৰ এটা বিভেদ সৃষ্টি হ'বতো। কাৰণ আমাৰ অসমীয়া মানুহখিনিয়েতো ইমান অতিথিপৰায়ণ মানুহ, আপোনালোকক ইয়াত আমি থাকিবলৈ ব্যৱসায় কৰিবৰ কাৰণে স্থান দিছোঁ। আপোনালোকৰ অৰিজিনেল ইয়াৰ নহয়, হয় নহয়? আৰু দেউতাক আপোনাৰ আজো ককা ইয়াৰ নেকি? নে আপুনি কিমান বছৰ আগত ইয়াত আহিছিলে?
100 বছৰ আগতে তেতিয়াহ'লে 100 বছৰ আগত 100 বছৰ পঞ্চকালীয়া মোৰ ঘৰ আছে। অঁ 100 বছৰ আগত আহিলেও আপুনি ইয়াত শিৱসাগৰ আপুনি সুধিলে তাতে গম ইছ, পাব। আপুনি মোক কথাটো ক্লিয়াৰলি শুনি লওক। আপুনি 100 বছৰ আগত আহিলেও অসমখন 100 বছৰ আগত নহয়, সৃষ্টি নহয়, তাৰ হাজাৰ হাজাৰ বছৰ আগত অসমখন সৃষ্টি। মানে আপুনি থলুৱা খিলঞ্জীয়া মানুহ নহয় ইয়াৰ। তথাপিতো আপুনি এজন গৰ্বিত অসমীয়া বুলি এটা কাৰণে কৈছোঁ যে আপুনি অসমীয়াখিনি ধুনীয়াকৈ ক'বলৈ শিকিলে, অসমীয়া কালচাৰত আপুনি ৰীতি নীতিৰ লগত আপুনি অসমীয়া সংস্কৃতিৰ লগত বিলীন হৈ গৈছে। কিন্তু শৃংখল চলিহা এগেইনষ্টত আপুনি যিখন FIR দিছে, সেইখন FIRত আমি এটা কাৰণে আমি অসন্তুষ্টি প্ৰকাশ যে শৃংখল চলিহাই অসমৰ জনসাধাৰণৰ কাৰণে বা বিল আছিত অসমীয়া জনসাধাৰণৰ কাৰণে কাম কৰাৰ পিছত আপোনালোকে এইটো কথা কেনেকৈ সাহস পালে? আপুনি ভালে পাব লাগিছিলে যে এগৰাকী আপোনাৰ মইতো এইটো যোনটো বেয়া কৰিছে আপুনি ভাল কাম কৰি থাকে, মই এইটো ফলো কৰি থাকো তো। তো সেই মাৰৱাৰী মানুহ এটা এইটো কামটো বেয়া কৰিছে, তাক শাস্তি পাব লাগে। আপুনি সেইটোলৈ আপুনি এটা ষ্টেটমেণ্ট নাই, আপোনাৰ লাইন নাই। মই আপোনাৰ ফেচবুকটো গোটেই খুচৰি মেলি চালোঁ, আপোনাৰ ফোন নম্বৰ মোৰ ওচৰলৈ আহি গ'ল। কাৰণ আপুনি নাভাবিব যে আপোনালোকৰ বিজেপি কৰা চব মানুহে যে আপোনালোকে ধৰি লৈছোঁ নাগপুৰ আৰু দিল্লী নিৰ্দেশত চলি থাকে। কাৰণ বিজেপি কৰা কিছুমান মানুহ এনেকৈ আছে যি অসমীয়া মানুহ, খিলঞ্জীয়া মানুহ, থলুৱা মানুহক ভাল পায়। AGP কৰা এনেকুৱা মানুহ আছে। আপুনি AGPতে নাই, আপুনি AGP নে বিজেপিত আছে? অসম গণ পৰিষদ। অসম গণ পৰিষদটো আপোনাৰ সৃষ্টি নাগপুৰত নহয় ন, অসম গণ পৰিষদ সৃষ্টি অসমত। অসম গণ পৰিষদ সৃষ্টি হৈছিলে আপোনাৰ অসম আন্দোলনৰ ফলশ্ৰুতিত আমাৰ অল আছাম ষ্টুডেণ্ট ইউনিয়নৰ ব্যক্তিসকলে এটা খোলা অৰ্গেনাইজেশ্যন। যিমানখিনি মূধপতা ব্যক্তি গোটেইখিনি আছুৰ এজন প্ৰাক্তন আপোনাৰ নেতা হয়। চ' আপুনি এটা আঞ্চলিক দলৰ পৰা আহি পেলাই অসম গণ পৰিষদৰ নিচিনা দলৰ পৰা আহি পেলাই কেনেকৈ আপুনি সাহস কৰিলে যে শৃংখল চলি এগেইনষ্টত এখন FIR দিব লাগে? নহয়, মই মাৰৱাৰী এইটো যোনটো হেৰি কৰিছে মই এইটো কণ্ডম কৰি আছো। নাই আপুনি কণ্ডেম কৰিছে হয়, আপোনাৰ তাত কণ্ডেম কৰা আপোনাৰ দেখোন এটা ষ্টেটমেণ্ট আপোনাৰ লিখা FIR এখনত দেখোন একো লিখা নাই। আজি ষ্টেটমেণ্ট দিম। আপুনি দিয়ক তেতিয়াহ'লে, আৰু এখন FIR এখন উঠাই লওক। মিছামিছিকৈ আপুনি এইবিলাক কি দেখাব বিচাৰিছে মানে? আপুনি যদি আমাৰ লগত মিলিয়ে থাকিব বিচাৰিছে তেতিয়াহ'লে আপুনি মিলি থকা এইটো ফলশ্ৰুতি এইটো নহয়। চাওক, আপোনাতকৈ ডাঙৰ এজন ব্যক্তিয়ে, আপোনাতকৈ ডাঙৰ এজন জনা বুজা ব্যক্তিয়ে FIR এখন উঠাই লৈছে, আৰু আপুনি অশান্ত সৃষ্টি কৰিবলৈ কৰা কথাখিনি ভাল নাই হয়তো। আপুনি এইটো কথা শিকাওক। আপুনি যদি এজন বিহাৰী সম্প্ৰদায়ৰ ব্যক্তি হয়, আপোনালোকে যে এইবিলাক ব'লবমত যে আমাৰ ব'লবমত এইবাৰ পানী আমি নিজে দিছোঁ। আমাৰ বিল আছে তেনে অসমে পানী দিছে আপোনালোকৰ ব'লবমত যিসকল আপোনাৰ কি কয় আপোনাৰ ধৰ্মপ্ৰাণ যিসকল ভক্ত। কিন্তু আপোনালোকৰ যে ব'লবমত যে আপোনাৰ চিঞৰ বাখৰ DJ লগাই মদ খাই একদম হেৰিয়া কি কয় মই নিজে এইটো তাতে ফুড ডিষ্ট্ৰিবিউট কৰিছোঁ মই তাতে। নহয়, মই আপোনালোকে এইটো শিকাব লাগে ব'লবমত, যে ব'লবমত আপোনালোকে মদ খায় মানুহে, আপোনাৰ ৱাইন শ্বপৰ ফ্ৰণ্টত আপোনাৰ মদ কিনি পেলাই এইবোৰ ফটোটো গোটেই ভাইৰেল হৈছে। ভগৱন্তক পূজা কৰা মানুহেতো মদ ভাং এনেকৈ চাদা চিগাৰেট খাই এইটো ৰাস্তাত এনেকৈ অটপালি নকৰে, এইখিনি শিকাব। আৰু ইমান চিঞৰ বাখৰ কৰি DJ লগাই উৎপাত কৰে, এইটোতো অপসংস্কৃতি হয়। এইখিনি বস্তুটো আপোনাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহখিনিকতো আৰুহে বেয়া কৰিছে। মই ভাবোঁ বিহাৰী সম্প্ৰদায়ৰ সকলোখিনি মানুহ মানে এনেকুৱা অজ্ঞানী নহয়, কিছুমানতো জ্ঞানী মানুহ আছে। আপোনালোকৰ নিচিনা জনা বুজা মানুহে এটলিষ্ট ব'লবমৰ সেইখিনি মানুহকো শিকাব যে এনেকৈ উৎপাত কৰি নাযায়, চিঞৰ বাখৰ কৰি নাযায়, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট নকৰে। মই শংকৰ সিং ডাঙৰীয়া, আপোনাক মই ডাঙৰীয়া বুলি কৈছোঁ। আপোনাৰ লগত মোৰ একো ব্যক্তিগত পাৰ্চনেল একো শত্ৰুতা নাই। কিন্তু কথাটো হ'ল এতিয়া এনেকুৱা ধৰণৰ যে শৃংখল চলিহাই আজি কেৱল অসমীয়াৰ কাৰণে নহয়, যে 2017 চনতে যিটো ঘটনা ঘটিছিলে যে মাৰোৱাৰী সম্প্ৰদায়ৰ এজনী ছোৱালী যে আপোনাৰ ডিব্ৰুগড় হৈছিলে, তেতিয়াতো আমাৰ বিল আছিল অসমীয়া মাতিছিলোঁ। আমিতো আপোনালোকৰ বিহাৰীৰ কাৰণে মাত পাতি পাইছোঁ। অলপ দিনৰ আগতো আমি ব্লাড দিছোঁ, বিহাৰী মানুহক ব্লাড দিছোঁ। ঝাৰ পাতি লিখা মানুহ কোন হয়, সিংহ পাতি লিখা মানুহ কোন হয়, আমি ব্লাড দিছোঁ। কিন্তু আপোনালোকে আমাৰ হৈ কোনদিনাখন মাত পাতি পাইছে? আপুনি এখন FIR নালাগে 1000খন FIR দিব পাৰিব, তাত একো আপত্তি নাই। কিন্তু আপোনালোকৰ আমাৰ লগত দেখোন কি কয় প্ৰত্যেকটো ক্ষেত্ৰত দেখোন সংঘাত সৃষ্টি